মোৰ ৰেচিপিটোৰ কাৰণে লাগিব অলপমান মাংস, এয়া হৈছে অলপমান কল পচলা। এইখিনি মই অলপ আগতে কাটি নিমখ আৰু অকণমান মিঠাতেল দি মই মোহাৰি থৈছিলোঁ। আৰু এয়া হৈছে এটা মজলীয়া চাইজৰ পিঁয়াজ, সেইটো মই সৰু সৰুকৈ কাটি থৈছোঁ। এয়া হৈছে ডালচেনি, ইলাইচি, জিৰা আৰু তেজপাত। আৰু এয়া নহৰু আৰু আদা, এইটো মই খুন্দি ল'ম। আৰু এইটো এটা হৈছে আলুটো মই কাটিয়ে ল'লোঁ। আৰু ইয়াত হৈছে অলপমান গৰম মছলা। এই গোটেইকেইটা লৈ মই আজি মোৰ ৰেচিপিটো বনাম বুলি ভাবিছোঁ। আহকচোন মোৰ লগতে আপোনালোকেও চাব মই ৰেচিপিটো কেনেকৈনো বনাওঁ। কেৰাহীখনত দিয়া তেলখিনি অলপ গৰম হোৱাৰ পাছতে মই তাত এইকেইটা দি দিছোঁ। এয়া অলপ ৰঙচুৱা যেন হওঁতেই তাত মই মোৰ কাটি থোৱা পিঁয়াজখিনি আৰু আদা আৰু নহৰু মই পেষ্ট বনাইছিলোঁ সেয়া দিলোঁ। সেইখিনি দি মই অলপ এইখিনি অলপ ভজাৰ পাছত তাত মই এতিয়া মোৰ মাংসখিনি দি দিম। মাছখিনিৰ লগতে মই কল পচলাখিনি দি দিম লগতে। আৰু ইয়াৰ লগতে মই আলুখিনি দি দিম। এই গোটেইকেইটা ভাজি ল'ব লাগিব। এইখিনি ভালকৈ লৰাই লোৱাৰ পাছত মই ইয়াত হালধিখিনি দি দিম। কিন্তু ইয়াত মই এতিয়া নিমখ নিদিওঁ। আচলতে যেতিয়া মই আগতে কলপচলাখিনি কাটিছিলোঁ তেতিয়া তাত মই নিমখ দি সানি থৈছিলোঁ। সেইকাৰণে নিমখটো মই পিছত সোৱাদ অনুযায়ী নিমখটো মই ইয়াত এড কৰিম। এতিয়া মই ইয়াত ঢাকনিখন দি দিম। ঢাকনিখন উঠোৱাৰ পাছত দেখিছেনে ইয়াৰ পৰা পানী ওলাইছে। আৰু মই এই পানীখিনিতে এনেকৈয়ে মই এয়া ভাজি ৰাখিম। কাৰণ পানী মই সোনকালে দি নিদিওঁ, কাৰণ পানীখিনি সোনকালে দিলে ইয়াৰ টেষ্টটো কমি যায়। আৰু এতিয়া ইয়াত মই যিখিনি গৰম মছলা ৰাখিছিলোঁ এচামুচ, সেই গৰম মছলাখিনি দি দিছোঁ। দি মই আকৌ ভালদৰে লৰাই দিম। আকৌ মই ঢাকনিখন দি দিছোঁ। ঢাকনিখন উঠাই মই ঢাকনিখন উঠাই আকৌ এবাৰ মই লৰাই দিছোঁ এনেকৈ। দেখিছেনে মাংসটো অকণমান শুকাই আহিছে। ইয়াত আলুখিনি অকণমান সিজিছে, মাংসটো অকণমান সিজিছে। এতিয়া মই ইয়াত অলপ পানী এড কৰি দিম। প্ৰথমতে মই ইয়াত অকণমান পানীহে দিম। এনেকৈ ভালকৈ লৰাই লৈ পেলাই তাৰপিছত আকৌ ঢাকনিখন এনেকৈ দি দিম। ৱাও, ইয়াৰ পৰা এটা ধুনীয়া চেণ্ট আহিছে। মই আকৌ এবাৰ এনেকৈ ভালকৈ লৰাই দিম। লৰাই মই ইয়াত এতিয়া অলপমান পানী দি দিম। কলপচলা, আলু আৰু মাংসই গোটেই তিনিটা ভালকৈ সিজিবৰ কাৰণে মই ইয়াতে অলপ পানী দি দিলোঁ। পানীখিনি আপোনালোকে গৰম পানীও দিব পাৰে, ঠাণ্ডাও দিব পাৰে, কিন্তু মই অৱশ্যে গৰম পানী ইউজ কৰিছোঁ বাৰু। আৰু ইয়াত সোৱাদ অনুযায়ী মই এতিয়া অলপ নিমখ দি দিম। তাৰপিছতে আকৌ এবাৰ লৰাই দিম। ৱাও, খুব ধুনীয়া গোন্ধ আহিছে দেই। চাওক, মোৰ ৰেচিপিটো হ'বলৈ আৰু বেছি সময় নাই। মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আৰু আপোনালোকেও এবাৰ বনাই চাবচোন। আৰু কেনেকুৱা পালে খালি মোক জনাবলৈ নাপাহৰিব।